নমস্কাৰ আজি ক'ব বিচাৰিম এটা সৰু টটকা বা সৰু ৰেমেডি যে আমি আমাৰ পৰিয়ালত হাহু বুৱাৰীৰ মাজৰ সম্পৰ্ক বিশেষকৈ জি জোৱাইৰ মাজৰ সম্পৰ্ক তাৰ পিছত পুত্ৰ বুৱাৰীৰ মাজত সম্পৰ্ক বা পৰিয়ালত যিখিনি আমাৰ খুব ক্লোজ তেওঁলোকৰ লগত যদি আমাৰ সম্পৰ্ক বেয়া হয় মিছ আন্ডাৰষ্টেণ্ডিং বেছি হয় তেতিয়াহলে কিমান বেয়া লাগে হয়নে গতিকে আমি এনেকুৱা এটা সৰু ৰেমেডিয়ে ক'ব বিচাৰিছো যি এই সম্পৰ্কবোৰ আমাৰ মধুৰ হৈ থকাত সহায় কৰে এতিয়া সম্পৰ্কবোৰ মধুৰ কৰাত এই যেটো ৰেমেডি এই ৰেমেডিয়ে আপোনাক ধৰক সাপোৰ্ট হিচাপেহে কাম কৰিব কিন্তু ৰিলেশনশিপবোৰত যিখিনি ধৰক আন্ডাৰষ্টেণ্ডিং থাকে বা বুজাপৰা থাকে বা আপুনি সম্পৰ্ক এটা ঠিক কৰিবলৈ যিখিনি আপোনাৰ পৰা কৰিব পৰাখিনি থাকে যেনেকৈ ধৰক তেওঁলোক ইজনে সিজনৰ মাজত তেওঁলোকৰ মানে যিখিনি ভাব চিন্তা হেখিনি যদি ৰেসপেক্ট দিয়ে প্ৰত্যেকজন পৰিয়ালৰ সদস্যই তেতিয়া হলে ধৰক এই ৰেমেডিটোৱে আপোনালোকক সাংঘাতিক ধৰণে কাম দিব কিন্তু যদি ৰেমেডিটো কৰি পেলাই ইজনে সিজনৰ মাজত কাজিয়া কৰে বা ইটো হিটোক ৰেসপেক্ট নিদিয়ে বা কথাখিনি মানে বাহিৰা মানুহৰ কথা শুনে তেনেকুৱা ধৰণৰ হলে বা প্ৰবলেম আহিছে ডিসকাস নকৰাকে আনৰ মানে ৰিএক্ট কৰিছে তেনেকুৱা ধৰণৰ হলে হয়তো ৰেমেডিয়ে কাম নকৰিবও পাৰে কাম কৰিব কিন্তু আপুনি গম নাপাব কাৰণ তেতিয়া সময় বেছি লাগিব ৰেমেডিটো ক'ব বিচাৰিম যে একেবাৰে সহজ এখন টুকুৰা কাগজ লব সৰু টুকুৰা বগা কাগজ এখনত ৰঙা চিয়াহিৰে নিজৰ নাম আৰু পৰিয়ালৰ যিজন সদস্যৰ লগত আপোনাৰ সম্পৰ্কটো ভাল হোৱাটো বিচাৰে তেওঁলোকৰ নাম এজনৰ বা দুজনৰ যাৰ সপোজ আপুনি হাহু হয় আপুনি আপোনাৰ জোৱাইৰ লগত ৰিলেশনশিপটো বা জি জোৱাইৰ লগত ৰিলেশনশিপটো ঠিক কৰিব বিচাৰিছে তেতিয়াহলে আপোনাৰ আৰু তেওঁলোক দুজনৰ নাম কাগজখনত লিখিব এটা মোৰ বটল কিনিব তাত অকমান কেশৰ দিব দি তাত এই কাগজখন আপুনি হাতত লৈ কাগজখনত ক'ব যে মোৰ আৰু মোৰ জি আৰু জোৱাইৰ মাজৰ সম্পৰ্কবোৰ লাহে লাহে ঠিক হৈ আহিছে মধুৰ হৈ আহিছে তেনেদৰে কৈ আপুনি কাগজখন ফুল কৰি মোৰ বটলটোত ভৰাই দিব আৰু ঢাকনখন মাৰি যিকোনো গছৰ গুৰিত পুতি থৈ আহিব আৰু যেতিয়া আপুনি মোৰ বটলটোত কাগজখন ক'ব মানে কাগজখন ভৰাব সেই ভৰোৱাৰ মুহূৰ্তত ওম নমো ভগৱতে বাসুদেৱায় নমঃ 1 মিনিটৰ কাৰণে জপ কৰিব ওম নমো ভগৱতে বাসুদেৱায় নমঃ 1 মিনিটৰ কাৰণে মোৰ বটলটো জপ কৰিব কৰি ঢাকন মাৰিলে কাগজখন ভৰালে তাৰপিছত ঢাকন মাৰিলে তাৰপিছত আপুনি মোৰ বটলটো যিকোনো গছৰ গুৰিত অকমান দলৈ পুতি থৈ আহিব পাৰে বা যদি কোনো গছৰ গুৰিত পুতিবলৈ অসুবিধা হয় তেতিয়াহলে ঘৰতো বহুত ফুলৰ টাব থাকে ডাঙৰ যদি গামলা থকা টাব আছে তাতেও আপুনি পুতি দিব পাৰে এই কামটো আপুনি বৃহস্পতিবাৰে কৰক আৰু বছৰত 4 বাৰ কৰক মানে 3 মাহৰ মূৰে মূৰে কৰক দাগ দি যাব প্ৰথম দিনা কেতিয়া কৰিছিল 3 মাহ কেতিয়া হয় কৰি চাওক আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ হৈ আহিব ধন্যবাদ